মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 23 এপ্ৰিলত সৰুপথাৰ সমষ্টি আৰু গোলাঘাট বিধানসভা সমষ্টিৰ হৈ বৰপথাৰৰ তামুলীবাৰী খেলপথাৰত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে সৰুপথাৰ আৰু গোলাঘাট সমষ্টিত সকলো আসন বিজেপি আৰু অগপই লাভ কৰিব। পেহেলগামৰ প্ৰসংগ উত্থাপন কৰি ভাষণত মুখ্যমন্ত্ৰীয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় যাতে পাকিস্তানক উচিত শিক্ষা দিয়াৰ বাবে ভগৱানে প্ৰধানমন্ত্ৰীক শক্তি প্ৰদান কৰে। গোলাঘাটৰ 5টা সমষ্টিত আৰু 4,000 অৰুণোদয় হিতাধিকাৰী বৃদ্ধিৰ কথা কোৱাৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে এতিয়াৰ পৰা ছাত্ৰ-ছাত্ৰীক কলেজত নামভৰ্তিৰ বাবে ইউনিফৰ্ম আৰু চাৰ্টিফিকেট নালাগে, ৰেচন কাৰ্ড হ'লেই হ'ব। অসমৰ ল'ৰা-ছোৱালীয়ে চাকৰি বিচাৰি 8,000 টকাৰ কাৰণে যাতে বাহিৰলৈ যাব নালাগে তাৰ চিন্তা চৰ্চা তেওঁৰ চৰকাৰে কৰি আছে। পঞ্চায়ত নিৰ্বাচনত বিজেপি অগপ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে কয় যে হাতী মানে পদুম আৰু পদুম মানে হাতী। আপোনালোক সকলোৱে শুনিছে যোৱাকালি উগ্ৰপন্থীসকলে এটাকৈ ধৰ্মৰ নাম সুধি সুধি আমাৰ হিন্দু ধৰ্মৰ 28জন লোকক গুলিয়াই হত্যা কৰে। পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদীসকলে আমাৰ ৰাজ্যখনত দেশত অশান্তি সৃষ্টি কৰিবৰ বাবে তৎপৰ হৈছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে নৰেন্দ্ৰ মোদীক শক্তিশালী আৰু শক্তি দিয়ে, আমি যাতে পাকিস্তানক উপযুক্ত জবাব আৰু উপযুক্ত উত্তৰ আমি দিব পাৰো। ৰাইজে সকলোৱে মোদী ডাঙৰীয়াৰ কাৰণে প্ৰাৰ্থনা কৰিব। যোৱা 4টা বছৰ অসমৰ মানুহে বুজি পালে আৰু প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে যে শান্তিয়ে আমাৰ জীৱনলৈ কিমান পৰিৱৰ্তন আনিব পাৰে। আজি ৰাজ্যৰ চাৰিওফালে উন্নতি, চাৰিওফালে প্ৰগতি, মানুহৰ মনত আশা আৰু মানুহৰ মনত উৎসাহ। বিহু ৰাতি 2-3 বজালৈকে পূজা ওৰেটো নিশা, ভাওনা ওৰেটো নিশা, কাৰো মনত ভয় নাই যে কৰবাত গুলি ওলাব, কৰবাত বোমা ওলাব। আজি 4টা বছৰত অসমৰ জীৱনলৈ পৰিৱৰ্তন আহিলে, চাৰিওফালে শান্তি আৰু প্ৰগতিৰ এক নতুন পৰিৱেশ আমি দেখা পালো। আগতে অসমত জাতি উপজাতিৰ মাজত সংঘাত আছিল। আজি আপোনালোকে দেখিছে জনজাতীয় অজনজাতীয়, আজি গোৰ্খা, বড়ো কছাৰী, তিৱা, চাহ বাগিচা, অসমীয়া ভাষী, বঙালী ভাষী, হিন্দী ভাষী আদি কতো একো পাৰ্থক্য নাই। মাত্ৰ সকলোৱে আমি চেষ্টা কৰিছো কেনেকে আমাৰ অসমখনক আগুৱাই লৈ যাব পাৰো, কেনেকে ল'ৰা ছোৱালীক শিক্ষিত কৰিব পাৰো, কেনেকৈ আমাৰ গাঁৱৰ উন্নতি কৰিব পাৰো, সমাজৰ উন্নতি কৰিব পাৰো। কংগ্ৰেছৰ দিনৰ পৰিৱেশ কি আছিলে? কংগ্ৰেছৰ দিনত চাৰিওফালে হত্যা আৰু হিংসাৰ ৰাজনীতি আছিলে। মানুহৰ ল'ৰা ছোৱালী যদি ৰাতি ঘৰৰ পৰা ওলাই যায়, যেতিয়ালৈকে ল'ৰা ঘৰলৈকে উভতি নাহে মাক দেউতাক ভয়ত থাকিছিল। আজি কাৰো একো চিন্তা নাই, চাৰিওফালে শান্তি। আৰু যোৱা 4টা বছৰে ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে আমি আমাৰ অসমখনক আজি আমি বহু দূৰ আগুৱাই লৈ যাব পাৰিলো। শ্ৰদ্ধা ৰাইজ, এই বছৰত আপোনালোকে 2টা ভোট দিব লাগিব। এই বহাগৰ পৰা আগৰ বহাগলৈকে এই বছৰটো। অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, মন্ত্ৰী নন্দিতা গাৰ্লুচা, সাংসদ কামাখ্যা প্ৰসাদ দাসা, মন্ত্ৰী অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে অংশগ্ৰহণ কৰে। আজি মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে সকলোৰে মুখত হাঁহি আছে, উৎসাহ আছে। মই মাননীয় মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা জনাবলৈ, তেখেত যে আহিছে তেখেতক ধন্যবাদ জনাবলৈ, মৰম যাচিবলৈ সকলোকে মুখ্যমন্ত্ৰীৰ বাবে এটা জোৰেৰে হাত চাপৰি দিবৰ কাৰণে অনুৰোধ জনাইছে। कल जो पहलगाम में घटना हुआ ये बहुत ही निंदनीय है, दुखजनक है और मैं मानता हूँ
कि प्रधानमंत्री मोदी जी का नेतृत्व में देश ये घटना का पूरा जवाब देगा। पाकिस्तान को हम लोग मिलकर अकाउंटेबल करेगा और पाकिस्तान को इस घटना का कारण जो उसको मिलना चाहिए वो जरूर मिलेगा। साथ साथ में देश का अंदर में भी जो पाकिस्तानी लोग होता है ये लोगों का ऊपर भी हमारा ध्यान रहना चाहिए। हमारे लोगों को ये सीखना चाहिए कि जब कल घटना हुआ लोगों ने पूछा तुम हिंदू हो, इतना ही पूछा, किसी को नहीं पूछा कि आप एसटी हो, आप एससी हो, आप ओबीसी हो, आप जनरल कास्ट हो। मतलब ये लोग हिंदू को जाति का आधार में नहीं देखता है, धर्म का आधार से ही देखते हैं। इसीलिए हिंदू को एक रहना है, हिंदू को सेफ रहना है और हिंदू को एक साथ रह के पाकिस्तान को जवाब देना है। ये तो ही लोगों को देखिए, पाकिस्तान का चीफ ऑफ आर्मी स्टाफ ने बोल दिया है कि हिंदू का साथ हमारा कुछ भी नहीं मिलते हैं, हिंदू हमारा दुश्मन है। लेकिन हम लोग तो ऐसा भाषा का प्रयोग नहीं करता हूँ, लेकिन पाकिस्तान का चीफ ऑफ स्टाफ ने जो भाषा का व्यवहार किया ये हमको सुनना चाहिए और उससे हमको सबक भी लेना चाहिए। পথাৰত ভাল হ'ব, 8টা আমি বিনা প্ৰতিদ্বন্দ্বিতাত জিকিছোঁ, বাকীখিনিও জিকিম। অসম চৰকাৰৰ হাতত সম্পূৰ্ণ বিশ্বাসযোগ্য তথ্য আছে যে কংগ্ৰেছ দলৰ এজন সাংসদে নিজৰ পাছপোৰ্ট ব্যৱহাৰ কৰি ইছলামাবাদত 15 দিন আছিলে আৰু এই 15 দিনত থকাৰ সময়ত তেওঁ কাক কাক লগ পাইছিলে, কি কাৰণত গৈছিলে, আজিলৈকে চৰকাৰক অৱগত কৰা নাই। অকল সেইটোৱে নহয় আৰু বহুত তথ্য আমাৰ হাতত আছে, অনুসন্ধান চলি আছে। ছেপ্টেম্বৰ মাহৰ ভিতৰত এই গোটেই তথ্য জনসাধাৰণৰ সন্মুখলৈ লৈ আহিম। পাকিস্তান আমাৰ শত্ৰু, কিন্তু পাকিস্তানৰ নিৰ্দেশত চলা ভাৰতীয়সকল আমাৰ আৰু ডাঙৰ শত্ৰু। ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।